মোস্ট ওয়েলকাম। আমি আকৌ আগৰ পৰাই জানো কাম্পা বৰগোহাঁই ডাঙৰীয়া দেৱে কিবা এটা কাৰণত অলপ মানে এটা মনত দুখ বা এটা মনোমালিন্য থকাৰ কাৰণে তেওঁ আঁতৰি গৈছিলে। কিন্তু আঁতৰি যদিও গৈছিলে সেইটো পাৰ্মানেণ্টভাৱে আঁতৰি যোৱা নহয়, সেইটো আমি জানো ভিতৰৰ কথাটো। মানে তেওঁ এদিন হ'লেও কম সময়ৰ ভিতৰতে ঘূৰি আহিব আৰু তেখেতে আজি সেইটোকে সফল কৰিছে। আজি BPF-ৰ লগত থাকি পেলাই তেওঁ মানে 15-16টা বছৰ যিহেতু কাম কৰি আহিলে, ইমান সহজ নহয়। BTC সৃষ্টি কৰা BPF জন্মদাতা কাম্পা বৰগোহাঁইৰ নিচিনা এজন যোগ্য মানে শিক্ষিত মানে ব্যক্তি আৰু BTC সৃষ্টিকাৰী ব্যক্তি হিচাপে তেওঁ অন্য দলৰ লগত থাকি পেলাই কাম কৰাটো তেখেতৰ নিচিনা মানুহৰ কাৰণে কেতিয়াও সম্ভৱ নহয়। BPF আৰু BPF-ৰ লগত থকা যিসকল নেতা BTC সৃষ্টিকাৰী নেতাবিলাকৰ লগত একেলগে থাকিহে তেওঁ নিজৰ ৰাজনীতিক সামাজিক জীৱনত কাম কৰিব পাৰিব। বেলেগ দলৰ লগত বেলেগ লিডাৰবিলাকৰ লগত নোৱাৰে। যাৰ কাৰণে আজি তেওঁ অতি সোনকালে ঘূৰি আহিব বুলি আমাৰ এটা আগৰ পৰাই এটা দৃঢ় বিশ্বাস আছিলে, সেইটো বাস্তৱত আজি পূৰণ হৈ গ'ল। মই তেখেতক স্বাগতম জনাইছোঁ, তেখেতক ধন্যবাদ দিছোঁ। সময়মতে তেখেতে আহি পেলাই দলত আকৌ কাম কৰিবলৈ ঘূৰি অহাটো খুব এটা ভাল সিদ্ধান্ত হৈছে আৰু তেখেতে ঘূৰি অহাৰ পাছত আকৌ BPF-ৰ শক্তি আকৌ বহু গুণে বাঢ়িব। BPF-ৰ কৰ্মীবিলাকৰ মানে মনৰ যিটো ইচ্ছা শক্তি বাঢ়িব, মানে উৎসাহ উদ্দীপনা বহুত বাঢ়িব। ইয়াৰ কাৰণে মানে আমাৰ আজি কাম্পা বৰগোহাঁই অহাটো আমাৰ কাৰণে খুব এটা মানে প্লাছ পইণ্ট আৰু বিৰোধী দলৰ এটা মোক্ষম আঘাত।